সকলোকে নমস্কাৰ জনাইছো এটা নতুন ভিডিঅ' লৈ মানে ৰাতি ভিডিঅ'টো শ্বুট কৰিছো আজি এটা পবিত্ৰ দিন আছিলে পবিত্ৰ দিন এই কাৰণে কৈছো আজি আছিলে পবিত্ৰ ভাদ মাহৰ শেষৰটো দিন অৰ্থাৎ দুমাহী আৰু লগতে বিশ্বকৰ্মা পূজা সেইকাৰণে পবিত্ৰ বুলি ক'লো নহয় জানো তো এতিয়া এটা ভিডিঅ' আপলোড কৰিম বুলি ভাবিছিলোঁ একচুৱেলি এটা ইনফৰমেশ্যন বুলি ভাবি লওক আপোনালোকে বহুতে অৰ্থাৎ মই ক'ব খুজিছোঁ যিসকল পঢ়ি থকা ল'ৰা ছোৱালী অৰ্থাৎ বৰ্তমান ক্লাছ 10ত পঢ়ি আছে আৰু বহুতে ভাবি আছে যে এই বছৰ মেট্ৰিক পৰীক্ষা নহয় তো যদি এনেকুৱা ভাবি আছে আপোনালোকে পঢ়া নাই বা পঢ়াৰ যোজা কৰা নাই যে ক্লাছ পৰীক্ষা নিচিনাকৈ পৰীক্ষা দিম তো তেনেহ'লে আপোনালোকে ভুল কৰিছে কথাটো হ'ল কি এইবাৰ মেট্ৰিক পৰীক্ষা হ'ব এয়া মই কোৱা কথা নহয় এয়া যিটো নেকি আমাৰ মানে শিক্ষা বোৰ্ডৰ ঘোষণা হয়তো শিক্ষা বোৰ্ডে অৰ্থাৎ সেবা বুলি কওঁ আমি সচৰাচৰ নহয় জানো ছেকেণ্ডাৰী এডুকেশ্যন বোৰ্ড অফ আছাম তো সেবাই ঘোষণা কৰিছে যে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব আৰু মেট্ৰিক পৰীক্ষাৰ এইবাৰ ছিজনটো অলপ বেলেগ আপোনালোকক মই স্ক্ৰীনতো দেখুৱাম কি ৰোল দিছে অৰ্থাৎ নটিছখনত কি লিখা আছে মই আপোনালোকক দেখুৱাম সেবাই যিটো ঘোষণা কৰিছে এইবাৰ 2024 চনৰ যিটো মেট্ৰিক পৰীক্ষা তাত কিছুমান নিয়ম বান্ধি দিছে সেই নিয়মখিনি পালন কৰিলেহে আপোনালোকে পৰীক্ষাটো দিব পাৰিব SSLC এক্সামিনেশ্যন 2024 অসমৰ মাধ্যমিক শিক্ষা বোৰ্ডে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত SSLC পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। বস্তুনিষ্ঠ প্ৰকাৰৰ প্ৰশ্নৰ উত্তৰৰ বাবে ব্যক্তিগতকৃত OMR চিটৰ ব্যৱহাৰকে ধৰি পৰিৱৰ্তন আনিছে। পৰীক্ষাৰ অৱতীৰ্ণ হোৱাৰ যোগ্যতাৰ মাপকাঠিও প্ৰকাশ কৰা হৈছে। সেবাই বিদ্যালয় পৰিদৰ্শকক অনুৰোধ জনাইছে যে পৰীক্ষাৰ পৰিৱৰ্তনৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক আগতীয়াকৈ অৱগত কৰক। অসমৰ মাধ্যমিক শিক্ষা বোৰ্ডে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা 2024 চনৰ SSLC পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। বোৰ্ডে SSLC পৰীক্ষা 2024ৰ বাবেও পৰিৱৰ্তন আনিছে। এইবাৰ মূল বিষয়ৰ ক্ষেত্ৰত অৰ্থাৎ ইংৰাজী C1ৰ ক্ষেত্ৰত 1 নম্বৰকৈ বহন কৰি বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে মুঠ নম্বৰৰ 50% OMR চিট প্ৰৱৰ্তন কৰা হ'ব। সাধাৰণ গণিত C2, সাধাৰণ বিজ্ঞান C3 আৰু সমাজ বিজ্ঞান C4 লগতে 2024 চনৰ SSLC পৰীক্ষাৰ অৱতীৰ্ণ হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ যোগ্যতাৰ মাপকাঠিও প্ৰকাশ কৰিছে বোৰ্ডে। 1 নম্বৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইউনিট টেষ্ট 1ত অৱতীৰ্ণ হৈছিল আৰু নিয়মীয়াকৈ শ্ৰেণীত অংশগ্ৰহণ কৰি থকা আৰু পৰৱৰ্তী পৰীক্ষা যেনে ইউনিট টেষ্ট 2, অৰ্ধ বছৰীয়া পৰীক্ষা আৰু পি-বৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকলেহে মানে মেট্ৰিক পৰীক্ষাটো দিব পাৰিব। আৰু 2 নম্বৰ আছে দশম শ্ৰেণীত পুনৰ নামভৰ্তি কৰা কিন্তু ইউনিট টেষ্ট দ্বিতীয় আৰু পি-বৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা। SSLC পৰীক্ষা 2023ত অসফল প্ৰাৰ্থী অৰ্থাৎ মেট্ৰিক ফেইল কৰা যোৱা বছৰ 2024 চনৰ SSLC পৰীক্ষাত হোৱা পৰিৱৰ্তন সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শকে সকলো ছাত্ৰ-ছাত্ৰীক আগতীয়া জাননী প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে সেবাই। নাম্বাৰ 1 কথাটো ক'ব বিচাৰিছোঁ এইবাৰ যিটো মেট্ৰিক পৰীক্ষা হ'ব সেই মেট্ৰিক পৰীক্ষাত 4টা ছাবজেক্ট OMR চিট আপোনালোকে OMR চিট চিনি পায় মই স্ক্ৰীনত দেখুৱাইছোঁ OMR চিট যদি চিনি নাপায় আপোনালোকে সেই চিটটোত 50% নম্বৰৰ পৰীক্ষা দিব লাগিব মানে যিবিলাক 1 নম্বৰীয়া প্ৰশ্নৰ উত্তৰ সেইবিলাক দিব লাগিব যিবিলাকে নেকি নৱোদয় পৰীক্ষা দিছে তেখেতসকলে গম পাব নৱোদয় পৰীক্ষাত যেনেকৈ মানে এখন মানে এনচাৰ পেপাৰ দিয়া থাকে তাত মানে লিখা থাকে সম্পূৰ্ণ উত্তৰটো ধৰি লওক মই এক্সাম্পল এটা কৈছোঁ যে পানীপথৰ যুদ্ধ কেতিয়া হৈছিল যদি এই প্ৰশ্নটোৱে যদি থাকে তেনেহ'লে তাত 4টা অপশ্যন থাকিব আৰু আপোনাৰ যিটোৱে অপশ্যন শুদ্ধ বুলি ভাবে সেই অপশ্যনটোৰ এটা গোল মাৰ্ক দিব লাগিব মানে একদম গোল চিন এটা থাকিব তাত মানে কলমেৰে ঘূৰাই দিব লাগিব আৰু যদি সেই প্ৰশ্নটো শুদ্ধ হয় তেনেহ'লে যদি বাহিৰত গুচি যায় সেই চিনটো বা সেই ৰাউণ্ডকে দিয়া টিক মাৰ্কটো যিটো নেকি গোলকৈ মানে আপোনালোকে ৰং কৰিব সেই ৰংটো যদি বাহিৰত গুচি যায় তেনেহ'লে তথাপিতো এনচাৰটো ভুল হ'ব কাৰণ কিয় তাৰ বাহিৰত যাব নালাগিব সেই গোলকটোৰ ভিতৰতে থাকিব লাগিব তেনেকুৱা পৰীক্ষা হ'ব 4টা ছাবজেক্ট এটা হৈছে ইংলিছ এটা হৈছে জেনেৰেল মেথামেটিক্স
জেনেৰেল সায়েন্স আৰু সোশিয়েল সায়েন্স এই চাৰিটা সাবজেক্টত 50% নাম্বাৰৰ কাৰণে তেনেকুৱা পৰীক্ষা হ'ব আৰু বাকি যিটো নেকি দুখন সাবজেক্ট বাকি থাকিব যিটো দুখন সাবজেক্ট কৈছো আছামিজ আৰু ইলেক্টিভ সাবজেক্ট কাৰোবাৰ বুৰঞ্জী থাকিব পাৰে কাৰোবাৰ সংস্কৃত থাকিব পাৰে কাৰোবাৰ হিন্দী থাকিব পাৰে নহয় জানো সেইটো কিন্তু আগতে যেনেকৈ পৰীক্ষা দিছিলে তেনেকৈ দিব লাগিব কিন্তু ইয়াতে আৰু এটা কথা উল্লেখ কৰিছে যে যিসকল ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব পাৰিব সেইসকল মানে ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষাটো দিব লাগিব ইতিমধ্যে আপোনালোকে দিছে ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা আৰু যিসকলে দিয়া নাই তেখেতসকলে এই মেট্ৰিক পৰীক্ষাটো দিব নোৱাৰিব আৰু তাৰ উপৰি ইউনিট টেষ্ট যিবিলাকে দিছে ফাৰ্ষ্ট ইউনিট টেষ্ট তেখেতসকলে ৰেগুলাৰ এটেণ্ডেঞ্চ বুকত ৰেগুলাৰ সিহঁতৰ মানে ক্লাছ কৰিছে বুলি স্কুলত ক্লাছ কৰিছে বুলি এটেণ্ডেঞ্চ থাকিব লাগিব তেতিয়াহে তেখেতসকলে পৰীক্ষা দিব পাৰিব আৰু সেই ছাত্ৰ ছাত্ৰীসকলেহে পৰীক্ষা দিব পাৰিব আৰু এই ৰুলটো সেইসকলৰ কাৰণে দিয়া নাই যিসকলে যোৱা বছৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে আৰু তেখেতসকলে পঢ়ি আছে এবাৰো পৰীক্ষা দিম বুলি কিন্তু তেখেতসকলে দিব পাৰিব তেখেতসকলে ইউনিট টেষ্ট বা ৰেগুলাৰ এটেণ্ডেঞ্চ নিদিলেও হ'ব বুজি পালে তো যদি আপোনালোকে ভাবিছে আমি ৰেগুলাৰ স্কুলত গৈছোঁ আৰু সেয়া গৈছেনে হৈছেনে হোৱা নাই বা আপুনি ইউনিট টেষ্ট দিছেনে দিয়া নাই সেইবিলাক আপুনি এতিয়াই আপোনালোকৰ শিক্ষকসকলৰ ওচৰত গৈ বা আপোনাৰ স্কুলত গৈ সুধি লওক নহ'লে আকৌ পিছত পস্তাব এয়া হৈছে এইটো ৰুল আৰু এটা কথা হৈছে কি ছেকেণ্ড যিটো 6 মাহত যিটো ইউনিট টেষ্ট ছেকেণ্ড ইউনিট টেষ্ট দিব লাগিব সেইটোও দিব লাগিব কিন্তু নিদিয়াকৈ নাথাকিব সেয়ে আপোনালোকে এতিয়াই এইবিলাক সম্পূৰ্ণ হৈছেনে হোৱা নাই যে স্কুলত যোৱা এটেণ্ডেঞ্চখনত পুৰা কমপ্লিট এটেণ্ডেঞ্চ আছেনে নে নাই এইবিলাক চেক কৰি লওক নহ'লে আকৌ পিছত যেতিয়া সময় আহি পাব তেতিয়া পৰীক্ষা দিব নোৱাৰিব আৰু কৈছোৱে পৰীক্ষাটো অহা 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত অৰ্থাৎ যিটো নেকি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত পৰীক্ষাটো আৰম্ভ হ'ব তেতিয়াৰ পৰা আৰম্ভ হ'ব পৰীক্ষা মেট্ৰিক পৰীক্ষা তো যিসকলে এতিয়ালৈকে পঢ়াৰ যোজা কৰা নাই তেখেতসকলে অতি সোনকালে পঢ়াত মানে ধ্যান দিয়ক মনোযোগ দিয়ক নহ'লে আকৌ ভাবি আছে কিজানি এইবাৰ মেট্ৰিক পৰীক্ষা নহয় আমি নপঢ়িলেও হ'ব বুলি ভাবি আছে তেনেহ'লে ভুল কৰিছে তো সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে বুজি পায় আৰু ইতিমধ্যে স্কুলত আপোনালোকক কৈছে চাগে মাষ্টৰসকলে যে এনেকুৱা নটিচ আহিছে সেবাৰ পৰা অৰ্থাৎ অসমৰ যিটো নেকি শিক্ষা বোৰ্ড তাৰ পৰা আহিছে তো নিশ্চয় জনাইছে আৰু যদিও জনোৱা নাই তেনেহ'লে মই জনালোঁ আপোনালোকক নিশ্চয় অতি সোনকালে যদি জনোৱা নাই স্কুলৰ পৰা তেনেহ'লে জনাব তো এইখিনি আছিল আজিৰ ভিডিঅ' কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তো নেক্সট ভিডিঅ' লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ বাপা